মোৰ দেউতাই এটা কথা মোক প্ৰায়ে কয় যে ৰজাঘৰীয়া আৰু পুলিচ বিষয়াসকলক কেতিয়াও বিশ্বাস নকৰিবি, এওঁলোক সন্মানৰ যোগ্য নহয়। ৰজাঘৰীয়া মানে ইয়াত মন্ত্ৰী এম.এল.এ. বিধায়ক এওঁলোকৰ কথা কোৱা হৈছে। এওঁলোকক কেতিয়াও বিশ্বাস কৰিব নালাগে আৰু এওঁলোকক সন্মানো কৰিব নালাগে, এওঁলোক সন্মানৰো যোগ্য নহয়। মোৰ দেউতাই তেনেকৈ কয় মোক। কিয় তেনেকৈ কয় এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে নিজে বুজি পাব। জয়পুৰৰ এই ছোৱালীজনীয়ে ৰাস্তাৰ কিনাৰত ম'ম' দোকান দি চলি আছিলে। সিদিনাখন সেই ৰাস্তাৰে CM অহাৰ কাৰণে দোকানবোৰ আৰক্ষী বিষয়াসকলে আঁতৰাই আছিলে আৰু তাইৰ দোকানখন আঁতৰাওঁতে অকণমান পলম হ'ল কাৰণে তাইৰ দোকানত ম'মৰ কাৰণে যি পানী গৰম হৈ থাকে সেই পানীখিনি সেই আৰক্ষী বিষয়াজনে তাইৰ গাত দলিয়াই দিয়ে আৰু তাইৰ গোটেই শৰীৰ জ্বলি যায় আৰু আৰক্ষী বিষয়াজন তাৰ পৰা লগে লগে পলাই যায়। কিহৰ কাৰণে? কাৰণ সেই ৰাস্তাৰে CM আহি আছিল আৰু তাইৰ দোকানখন আঁতৰাওঁতে অলপ পলম হ'ল। মানে ৰাস্তাটো অকল তেওঁলোকৰহে, ৰজাঘৰীয়া মানে তেওঁলোকৰহে ৰাস্তাটো, আমাৰ নহয় মানে। কিন্তু ৰাস্তাটো বনাওঁতে আকৌ আমাৰ টেক্সৰ টকা দিয়ে বনিছে ৰাস্তাটো। কিন্তু আমাৰ লগত তেওঁলোকে যেনেকুৱা ব্যৱহাৰ কৰে যেন আমি পোক পৰুৱা। সেইকাৰণে মোৰ দেউতাই কয় যে ৰজাঘৰীয়া মন্ত্ৰী MLA বিধায়ক এওঁলোক আৰু পুলিচ এওঁলোক বিশ্বাসৰ যোগ্য নহয় আৰু এওঁলোক সন্মানৰো যোগ্য নহয়।